নমস্কাৰ প্ৰিয় বন্ধুসকল, গৰমৰ দিনত আমি প্ৰায় সকলো মানুহে ভোগা এটা সমস্যা হৈছে গাৰ দুৰ্গন্ধ। এই গাৰ দুৰ্গন্ধই আমাক বহুত অশান্তি দিয়ে। উদাহৰণস্বৰূপে আপুনি যদি কোনো এজন ব্যক্তিৰ সৈতে কথা পাতি আছে, তেতিয়াহ'লে আপোনাৰ সন্মুখত থকা ব্যক্তিজনে আপোনাৰ গাৰ দুৰ্গন্ধ পাই হয়তো অশান্তি পাব পাৰে, বা আপুনি হয়তো এই কথাটো ভাবি অস্বস্তিত পৰিব পাৰে যে মোৰ সন্মুখত থকা মানুহজনে মোৰ গাৰ দুৰ্গন্ধ পাইছে নেকি। আজিৰ এই ভিডিঅ'টিৰ যোগেদি আমি এনে কিছুমান ঘৰুৱা উপায়ৰ বিষয়ে ক'ম, যিবোৰ উপায় ব্যৱহাৰ কৰি আপুনি আপোনাৰ গাৰ দুৰ্গন্ধ খুব কম সময়তে নাইকিয়া কৰিব পাৰিব। তে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আহোঁ একেবাৰে সহজলভ্য উপায়টোলৈ, সেইটো হৈছে মানিমুনি। মানিমুনি আপুনি চাটনি খাব পাৰে, বা পিহি তাৰ ৰসটো খাব পাৰে, বা আপুনি মানিমুনি ভাজিও খাব পাৰে। আৰু আপুনি যদি মানিমুনি তেনেদৰে খায়, তেতিয়াহ'লে আপোনাৰ গাৰ দুৰ্গন্ধ বহু পৰিমাণে নোহোৱা হ'ব। দ্বিতীয় উপায়টো হৈছে নেমু টেঙা। নেমু টেঙাৰ ৰস যদি আপুনি এগিলাচ পানীত বা একাপ পানীত মিহলি কৰি খায়, তেতিয়াহ'লে আপোনাৰ গাৰ দুৰ্গন্ধ বহু পৰিমাণে নোহোৱা হ'ব। আৰু এটা কথা, নেমু টুকুৰা চেপাৰ পিছত আপুনি সেই নেমু টুকুৰা পেলাই দিব নালাগে। নেমু টুকুৰা আপুনি আপোনাৰ যিসমূহ দুৰ্গন্ধ ওলোৱা ঠাই আছে, সেই ঠাইত যদি ঘঁহি দিয়ে, তেতিয়াহ'লে আপোনাৰ গাৰ দুৰ্গন্ধ নাইকিয়া হ'ব। তৃতীয় যিটো উপায়, সেইটো হৈছে নিম আৰু তুলসীৰ পাত। নিম আৰু তুলসীৰ কেইটামান পাত আপুনি ভালদৰে ধুই পটাত বা মিক্সিত পিহি পেষ্ট বনাই যদি আপোনাৰ গাৰ দুৰ্গন্ধ ওলোৱা ঠাইত লগাই দিয়ে, তেতিয়াহ'লে আপোনাৰ গাৰ দুৰ্গন্ধ সম্পূৰ্ণৰূপে নোহোৱা হ'ব। বা যদি আপোনাৰ পেষ্ট বনাবলৈ সময় নাই বা পটাত পিহিবলৈ যদি সময় নাই, তেতিয়াহ'লে আপুনি কি কৰিব পাৰে, সেই পাতকেইটা ভালদৰে মোহাৰি আপুনি এবাল্টি পানীত মিহলাই থ'ব আৰু প্ৰায় 10-15 মিনিট সময়ৰ কাৰণে ৰাখিব। তাৰপিছত যদি আপুনি সেই পানীৰে গা ধুই দিয়ে, তেতিয়াহ'লে আপোনাৰ গাৰ দুৰ্গন্ধ নোহোৱা হ'ব। 4 নম্বৰ উপায়টো হৈছে পদিনা। পদিনাৰ যদি আপুনি ৰসটো খায় বা পদিনা যদি আপুনি চাটনি কৰি খায়, তেতিয়াহ'লেও আপোনাৰ গাৰ দুৰ্গন্ধ বহু পৰিমাণে নাইকিয়া হ'ব। 5 নম্বৰ উপায়টো হৈছে যে মছলাযুক্ত খাদ্য বা যিবোৰ গোন্ধ উৎপন্ন কৰা খাদ্য, সেই খাদ্যসমূহ আপুনি যিমান পাৰে সিমান কমাই খাবলৈ চেষ্টা কৰক। নহৰু বা পিঁয়াজ আদি খাদ্যসমূহে যথেষ্ট পৰিমাণে গোন্ধ উৎপন্ন কৰে, গতিকে এই খাদ্যসমূহ আপুনি কমাই খাবলৈ চেষ্টা কৰক। আৰু তেনে কৰিলে আপোনাৰ গাৰ দুৰ্গন্ধৰ সমস্যা বহু পৰিমাণে নোহোৱা হ'ব। গতিকে এয়ে আছিল 5টা ঘৰুৱা উপায়, যাক ব্যৱহাৰ কৰি আপুনি আপোনাৰ গাৰ দুৰ্গন্ধ খুব কম সময়তে সম্পূৰ্ণৰূপে নোহোৱা কৰিব পাৰিব। ধন্যবাদ।